এভৰিৱান আজি বহুত দিনৰ মূৰত ব্লগ এটা কৰোঁ বুলি ভাবিলোঁ আৰু মোৰ এক্সাম হৈ আছিলে এক্সাম শেষ হ'ল তাৰপিছত বিএ এতিয়া কমপ্লিট হ'ল আৰু এতিয়া ব্লগ কৰিম বুলি ভাবিছোঁ সেইকাৰণে আজি পানীপুৰি চেলেঞ্জ এটা কৰিম বুলি ভাবিছোঁ চাব দেই আৰু এইজনী লয়ে লগালে আৰু দেখাইছোঁ আপোনালোকক চাই থাকিব দেই ভিডিঅ'টো একদম স্কিপ নকৰিব চিনি পাইছেনে ৰেচিপি বনোৱা একদম টুপি চুপি পিন্ধি ঠাণ্ডা দি আজি ফুচকা চেলেঞ্জ কৰিব নে নাই বনাম সোৱাদে বলা আন্টি হাৰিব মই নাহাৰো মই জিকিয়ে জিন্দাবাদ জয় হওক জয় অসম এই গৰম গৰম ফুচকা কোনে খাব হাতলবা খাই যদি আহি যাওক আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো চাই ক'বচোন শেষত কমেণ্ট এটা কৰিব এইটো পানীপুৰিখিনি ভাজি ল'লোঁ তাৰপিছত এইটো আলু চাটনি আৰু পূৰা জ্বলা দিছোঁ আৰু এইটো এক্সট্ৰাকৈ পিঁয়াজ জলকীয়া কাটি লৈছোঁ এইটো মিঠা চাটনি আৰু এইটো পদিনাৰ পানী আৰু তেতেলী আৰু পানীপুৰি চেলেঞ্জটো কৰিম বুলি ভাবিছিলোঁ লাইনটোৱে গুচি গ'ল আৰু কৰা নহ'লে আৰু শ্বৰ্টকৈ ভিডিঅ' এটা আজি বনালোঁ আৰু যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব বাই গাইজ